বহি আছা কালি এটা কৰিলা কি কৈ আছিলা কোৱাচোন কোৱা মই চাম বাৰু অংককেইটা কৰিছিলা নে কৰিছোঁ অংককেইটা চাম নিকেলে হাঁচো নিকেলে হাঁকিলা ধুনীয়া কৰিছা ভাল ছোৱালী 4 3 নহয় 10 পুৰণ গুড গাৰ্ল ভাল ছোৱালী পাইছা মা মা মই যে ছাৰে পঢ়ালে নে ভাল নাপাওঁ কিবা কেলে কিবা হাত চাতবোৰ এনেকৈ পিটিকি কৰি থাকে মই বেয়া পাওঁ পঢ়া সময়ত সেনেকুৱা কৰি থাকিলে এনেই চুই চাই চাগে না মই বেয়া পাওঁ ছাৰক হাত চাত পিটিকি কৰি থাকে মোহাই কৰি থাকে মই বেয়া পাওঁ দুদিনমান পঢ়িবিচোন মই লক্ষ্য কৰিব লাগিব হ'ব দে মই পঢ়োঁগৈ দেই যাওঁ পঢ়িবিচোন যাব হেৰি নহয় ছোৱালীয়ে যে কৈছে টিউশ্যন মাষ্টৰৰ কথা মাষ্টৰে কিবা চুই থাকে নে কি বোলে কাইলৈ অকণমান নজৰ দিব লাগিব কেনেবাকৈ যদি কিবা দেখোঁ সুধিব লাগিব কি কমপ্লেইন তাই কৈছে কি হাত চাত চুই থাকে নে কি পঢ়িব নাজানে পিটিব পাৰে কাঞ্চা চাঞ্চা দিব পাৰে নহয় জানো তেতিয়া চাব লাগিব অকণমান মাছৰ চেলেবো নেকি অলপ ফাল্টু যদি আকৌ তাক চেক কৰিব লাগিব অকণমান চেলেবো মাষ্টৰ যদি নহ'লে টিউশ্যন এটা দিব লাগিব মাষ্টৰ বা মই দুদিনমান চাই লওঁচোন ভালকৈ চেক কৰিবা এইবোৰ ল'ৰা ছোৱালী এইবোৰ মাষ্টৰ চাষ্টৰ হ'লেও বিশ্বাস নাই নহয় এইবোৰ ল'ৰা ছোৱালী আজিকালি এইবোৰ ঢেৰ কাহিনী হৈ থাকে তেতিয়াহ'লে অলপ চকু ৰাখিবা মাষ্টৰৰ ওপৰত আজিকালি মাষ্টৰবোৰ বিশ্বাস নাই মাষ্টৰ হ'লেও চেক কৰিবা মাজে মাজে অকণ আৰু ছোৱালী ৰুমত এক্সট্ৰাকৈ তেনেকৈ দিয়াটো ভালো হোৱা নাই বাৰু মইতো চায়ে থাকোঁ এক্সট্ৰাকৈ নাই দিয়া হয়তো চাব লাগিব বা কাইলৈ লক্ষ্য কৰি লওঁ পটককৈ কথাটো কৈ নিদিওঁ বাৰু চাই ল'ব চাহ আহিলে আহিলোঁ হেৰি নহয় ভতিজা পঢ়ি আছে আছে অংক কৰি আছা ভাল ছোৱালী দেই কৈ থাক কালি মই দিয়া এটা কৰিলা কালি মোক বেয়া পালা নেকি মা নাই মিষ্টেক কাম কৰি আছে ন এতিয়া কৰিবা মই যাওঁ এইটো হৈ গ'ল যাওঁ দেই কাইলৈ আহিম আৰু নাই পঢ়োৱা নি কিবা কিবি কথাহে পাতি থাকিলে নি নাই ছাৰে আজি মোক এয়া চব অংক কৰালে আৰু কিবা কিবি উলিয়াইছিলে নি নাই লোৱা আহিলোঁ কয় এই ছোৱালী টিউশ্যনটো লৈ পেলাই যাওঁ আৰু আজিও আমি ঘৰত মানুহ নাথাকে তাকে আমি এইফালে যাম টিউশ্যনটো লৈ যাবাগৈ ক্লাছটো লৈ পেলাই ঘৰলৈ যাবাগৈ আমি বোলো ঘৰত নাথাকোঁ আজি ক'ত যায় এফালে দৰকাৰ এটা যাব লাগিব আমি ঘৰত মানুহ নাথাকে আজি নাথাকে মানে কোনো নাথাকে কোনো নাথাকে আৰু ঘৰত এতিয়া মানুহ ৰখীয়া নাই নহয় তাইক ক্লাছটো লৈ পেলাই মই বাৰু আজৰি কৰি দিম বাৰু সোনকালে ঠিক আছে মই যাওঁ ক্লাছটো লৈ যাওঁ বাৰু বহা কালি মায়ে কৈছিলে নাই কোৱা কেনেকুৱা পিছাল দিছে কালি কোনটো দিছিলোঁ 3 নম্বৰতে দিছিলে কালি আজি 1 নম্বৰতে চাই
চাবজেক্ট পঢ়িছিলানে অঁ পঢ়িছিলোঁ এতিয়া ছাৰ প্ৰশ্ন এতিয়া পাৰিবা নাই পাৰিম কৰিব পাৰিবা অঁ গোটেই ক্লিয়াৰ কৰিলা কৰিলোঁ চাওঁ বহিখন চাওঁ খালি কৰা হ'ব অংকটো এতিয়া হোৱা নাই ন ভুল কৰিলা ন এনেকৈ ক'লে চোৱা তোমাক কালি শিকাই দিবা অঁ নিশিকা এইবোৰ কথা নিশিকা বেলেগ চব জানা হা তুমি বেয়া হৈ যা আগতকৈ মাষ্টৰ হা এইবোৰ তোমাক টিউশ্যন দিছোঁ ছোৱালী তুমি এইবোৰ কি দেখিছোঁ মই তোমাৰ অলপ চৰিত্ৰটো ভাল দেখা নাই তোমাৰ এইবিলাক ল'ৰা ছোৱালীৰ লগত কিহৰ ধেমালি তোমাক পঢ়াবলৈ দিছিলোঁ তুমি আকৌ এইবোৰ কি হেৰি কৰিবলৈ আহিছা হা তোমাৰ বাৰু চৰিত্ৰটো ভাল নহয় নহয় এনেই তাইক বুজাইছিলোহে মই কি বুজাইছা অংকটো বুজাইছিলোহে হাতত ধৰি অংক বুজাই নেকি হাত মাৰি হাতত ধৰি পিঠিত মাৰি অংক বুজাই নেকি তোমাৰ কিন্তু ভাল দেখা নাই দেই তোমাৰ একদম হেৰি এইবিলাক চৰিত্ৰ তোমাৰ হ'লে থাকে তুমি কি লৈছা টিউশ্যন ল'বা তুমি কি শিক্ষা দিবা হা বুজিছোঁ মানে মই এইটো কথাটো সেইটো ক'লো নহয় আপোনাক মই বুজাওঁতে এনেই তোমাক মই চাইহে আছিলোঁ মই হয়নে তোমাৰ মানুহ নাইকিয়া বুলি ক'বলৈহে চাইছোঁ যাই টাইলটো কৰি হা এই মানুহ চাই হ'লে তুমি সুবিধা ল'বলৈ আহিছা চাগে হা তোমালোকে এইবোৰ কি চৰিত্ৰ তোমাৰ হয় ন মই হেৰি তোমাৰ এইবোৰ কি চৰিত্ৰ হা কি চৰিত্ৰ তোমাৰ এইবোৰ তোমাক মই পঢ়াবলৈ দিছিলোঁ ভুল হৈ গ'ল মোৰ ভুল হৈ গ'ল তুমি এইবোৰ চাইহে আছিলোঁ তোমাক মোৰ ভুল হৈ গ'ল বোলে তোমাক চাইহে আছিলোঁ মই